Chhaygaon ৰাসত এইখন কাজল ঘৰত আমি আছো তো আমি এতিয়া মেলা চাব আহিছো ইয়াৰে ৰাসৰ মেলা তো আমি এতিয়া বৰং ভিডিঅ'টা আপোনালোকে প্ৰথমবাৰ চাওঁ হেল্ল' এভৰিৱান তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই আজি আকৌ ৰেডি হৈছোঁ যাবৰ কাৰণে ক'ত জানেনে ৰাস চাবৰ কাৰণে তো বলক মোৰ লগত ৰাস চাব যাওঁ তো যাবৰ কাৰণে মই ৰেডি গাড়ীত বহিছোঁ গাড়ী ষ্টাৰ্ট দিওঁ এতিয়া যাওঁ তো আজি আমি ছয়গাঁও ৰাস চাম তো এতিয়া ছয়গাঁৱলৈ গৈ আছোঁ মোৰ জেঠীৰ ঘৰ আছে তাতে তো কাজলহঁতৰ ঘৰত থাকিম তো বলক মোৰ লগত আজি মোৰ যাত্ৰা হ'ল অকলশৰীয়া গাড়ীত চাওক কোনো নাই মই আজি অকলে গৈ আছোঁ ভাইটি ঘৰতে আছে আইতাহঁত আজি কোনো অহা নাই মই অকলে আহিছোঁ তাতে যাই পেলাই ভণ্টিহঁতৰ লগত ৰাস চাম তো বলক মোৰ অকলশৰীয়া যাত্ৰাত আপোনালোকে মোৰ লগ হওক আজি আহি আমিও বিজয়নগৰ পালোঁ অকলে তামাম বৰ খাইছোঁ বুজিছে টোপনি লাগি গৈছে মোৰ কি ক'ব আৰু তথাপিও গৈ আছোঁ অকলে আহি আছোঁ কেতিয়াবা অকলেও চ'ল' ট্ৰেভেল কৰিব লাগে ইয়াৰ পৰা মোটামুটি বেছি টাইম নালাগে আৰু আধা ঘণ্টামানৰ ভিতৰত গৈ পাই যাম এখন ৰামপুৰৰ ৰাস আহি আমি ছয়গাঁও সোমালোঁ এই ছয়গাঁও ৰাসৰ গেটেদি আমি সোমাই আছোঁ এতিয়া তো ইয়াৰ পৰা 5 মিনিটমানৰ দূৰত্বত জেঠীৰ ঘৰ তো বলক আমি জেঠীৰ ঘৰলৈ গৈ থাকোঁ বহুত দূৰৰ পৰাই মানে গেটবিলাক দিছে গোটেই ছয়গাঁও বজাৰত এনেকৈ লাইট একদম মানে চমকাই থৈ দিছে আৰু গতিকে পৰিৱেশটো ভাল লাগিছে ইমান দূৰ অকলে আহি মই ব'ৰ হৈ গৈছিলোঁ তো এতিয়া ৰাসখন দেখা পাই অকণমান জোচ আহি গৈছে তো এতিয়া কাজলহঁতৰ ঘৰত যাওঁ অলপমান ফ্ৰেছ হৈ আমি ৰাস চাব আকৌ ওলাই আহিম তই ঘৰত গৰাকী আছানে নাই কাক ৰখি আছা মোক একো ভালকে চিষ্টেম নাই এইবিলাক দেখিছে এইবিলাক ঠাণ্ডাতে মৰি যায় মোজা পিন্ধা নাই আমি এতিয়া ৰাস চাব যাব ওলাইছোঁ কিন্তু অকল এই আৰু মই জেঠীহঁত ঘৰতে থাকিলে তো আমি এতিয়া ৰাস চাব যাই আছোঁ ঘৰৰ পৰা ওলাইছোঁ জাষ্ট তো বলক আমাৰ লগত ছয়গাঁৱৰ ৰাস দেখাওঁ আপোনালোকক কেনেকুৱা লাগে ইয়াতে বহুত ভাল লাগে বলাচোন তুমি ভাল লাগে গম পাবা তাকেইতো বলক আমি এতিয়া ই ৰিক্সাত বহি দুইটাই ৰাসলৈকে গৈ আছোঁ ৰাস আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় কিন্তু তথাপিও আৰু ইমান দূৰ খোজকাঢ়াতকৈ পিলপিলিখন পাইছোঁ যিহেতু ইমানটো যাওঁ ই ৰিক্সা আহি ৰাস পাই গ'লোঁ দিয়ক এই আমি ৰিক্সাত উঠি ৰাস পালোঁ আৰু আহি ইয়াৰ পৰা চাগে খোজ কাঢ়িবই লাগিব ইয়াৰ পৰা খোজকাঢ়ি যাম আৰু এইখিনি কথা নাই আধাতে ৰিক্সাখন থৈ ইয়াৰ পৰা মেইন গেটলৈকে খোজকাঢ়ি গৈ আছোঁ ৰাসত সোমাবৰ কাৰণে চবফালে জিলাপিৰে দোকান আহি পালোঁ আমি ৰাসস্থলী মানুহ কিন্তু অজস্ৰ মানুহ দেই তো ইফালে নাম চামবিলাক হৈ থাকে আৰু ইফালে গোটেই মূৰ্তি ইয়াৰে বহুতবিলাক মানে ইলেক্ট্ৰনিক মূৰ্তিও লগাইছে কাৰাগাৰ দেখাইছে এইটো গণেশ বাবা সোমোৱাৰ লগে লগে আৰু ইয়াতে পূজা হৈছে জগন্নাথৰ হেৰিটো দৰ্শাইছে আৰু এইটো হ'ল মানে গেটখন আপোনালোকৰ অট'মেটিক হয় ইলেক্ট্ৰনিক হয় যিটো শ্ৰীকৃষ্ণৰ কাৰাগাৰ আছিলে য'ত শ্ৰীকৃষ্ণ জন্ম পাইছিলে সেই কাৰাগাৰটো তো এইবিলাক চব ইলেক্ট্ৰনিক মূৰ্তি এইটো পুতুনা ৰাক্ষসিনী এইখন শ্ৰীকৃষ্ণৰ ৰাসলীলা অলপ ইলেক্ট্ৰনিক হ'লে মূৰ্তিবিলাক ভাল লাগে ৰাসত কি মানে আপোনাৰ অলপ ইলেক্ট্ৰনিক মূৰ্তি থাকিলে ভাল লাগে আৰু বস্তুবিলাক চিনেমেটিক টাইপ হয় অলপ ভাল লাগে কিন্তু হাউলিত আমি সেনেকুৱা ইলেক্ট্ৰনিক মূৰ্তি নেদেখিলোঁ কিন্তু খুব ডাঙৰ হয় তাতে ৰাস আৰু ইফালে আমাৰ নাম চলি আছে এইবোৰ চাইও ভাল লাগে এইবিলাক এটা সাংস্কৃতিক পৰিৱেশ আৰু আমাৰ অসমৰ সংস্কৃতিখিনি ভালকৈ দেখুওৱা হয় তো ভাল লাগে আৰু এইবিলাক বস্তু হৈ থাকিলে এইটো এটা ইলেক্ট্ৰনিক মূৰ্তি এনেকৈ মেক্সিমাম ইলেক্ট্ৰনিক মূৰ্তিয়ে মই দেখা পালোঁ ইয়াতে গতিকে সেইকাৰণে চাই খুব ভাল লাগিছে আৰু এইটো অভিমন্যুৰ বিয়াৰ এটা পৰিৱেশ দেখাইছে বৰমালাৰ পৰিৱেশ আৰু এইটো দ্ৰৌপদী যে অগ্নিৰ পৰা নিজে জন্ম পাইছিলে আৰু এইখন হ'ল মেইন ৰাসৰ য'ত পূজা হয় শ্ৰীকৃষ্ণ ৰাধাৰ সেই পূজাস্থলীখন আৰু সেইটো হৰি মন্দিৰটো আৰু ইয়াতেও ইলেক্ট্ৰনিক মানে হেৰি আছে আপোনাৰ মূৰ্তি আছে এয়া ৰাধা কৃষ্ণ আপোনাৰ নাৱত
গোপীৰ লগত শ্ৰীকৃষ্ণ গোটেইখিনি পৰিৱেশ ভালে লাগিছে মোৰ এবাৰ ইয়াৰে ৰাসৰ পৰিৱেশখন কিন্তু এইটো শ্ৰীকৃষ্ণ কালিয়া নাগ দমন কৰি থকা পৰিৱেশ ভাল লাগিছে জয় শ্ৰীৰাম জয় হনুমান এইটো ইলেক্ট্ৰনিক মূৰ্তি কৰিছে ভালে লাগিছে দেখোন এইটো এপিক বস্তু এটা চাব নেকি মানুহে মহাত্মা গান্ধী হৈ আছে দেখাইছিলো আপোনালোকক আহক বাহ বেলেগ দেখোন এপিক মুখখন ক্লোজআপৰ পৰা দেখাই দিছোঁ চকুকেইটা ব্লিংক কৰি থাকে তো তেতিয়া গম পায় আৰু যে অৰিজিনেল মানুহ হয় আৰু ওচৰৰ পৰা চালে গম পায়েই এতিয়া একেটা চেঞ্জ কৰি আহিব চাব তো ইয়াতে তেওঁ মহাত্মা গান্ধীজন যায় সোমাই অলপ সময় ৰেষ্ট লয় আৰু তাৰ পৰা তেখেতৰ নেক্সট কেৰেক্টাৰ এটা ওলাই আহে এখেত হ'ব এতিয়া ভূপেন হাজৰিকা তো এপিক লাগিছে মোৰ চাই এইটোৱে মানে ভাল আকৰ্ষণ এটা ৰাখিছে আৰু এতিয়া আমি মীনা বজাৰলৈ যাওঁ অলপমান মেলা চাওঁ তো এইটো সাপৰ ভিতৰেদি আমি সোমাই গৈ আছোঁ পিছেদি ওলালো মীনা বজাৰ কি কি ক ইয়াত ইমান মানুহৰ ভিৰ কিয় জানেনে ইয়াতে মদ খোৱা মানে দৃশ্যটো দেখাইছে তো কমপ্লিট পৰিৱেশটো দেখাইছে মদ খালে কি হয় খোৱাৰ পিছত কি হয় আৰু তাৰ পিছত কি হয় তো এটা আজিকালিৰ সমাজৰ কাৰণে এটা ভাল শিক্ষা এনেকৈ মদ খালে মানুহৰ মৃত্যু হয় আৰু মৃত্যুৰ পিছত ক'ত যায় বলক আমাৰ লগত মৃত্যুৰ পিছতে খৰি দিব জংঘলত লৈ আহিছে এটা খৰি দিছে মানুহ মদ খাই বৰ বেলেগ এপিক বস্তু দেই মদ খাবি নেকি নাই আমি নাখাওঁ আমি এইবিলাক ভাল বস্তু শিকিলোঁ এতিয়া আমি মেইন বস্তু চাম এইটো এইবিলাক হ'ল মীনা বজাৰ কালিতো উঠিব নাপালোঁ মই তাতে হাউলিত তো আজিতো যিয়ে নহওক কিয় উঠিমেই আজি উঠিম লাইন ধৰি হ'লেও উঠিব কালি বহুত মানুহ তাতে বহুত ক'লো ন ইয়াতকে আৰু এদিক মানুহ আজি মই কম চেটাৰডে কাৰণে বহুত আছিলে টিকেট ক'ত পপকৰ্ন কেনেকুৱা লাগিছে আমি উঠিছো আৰু ওপৰত চাওক কেনে লাগিছে আমি আকাশৰ ওপৰত
কিবা কৰি এইটো ব্ৰেক ডেন্স নেকি দেখালে কি ডেন্স এইটোৰ ওপৰত গ'লে কিন্তু বেলেগ ভয় লাগে ন কাজল কি খাইছ প্ৰথম আমি খাম ম'ম' তাৰপিছত বাকী খাই দাই আহি পালে এইটো দেখিছোঁ এবাৰ এইটোত উঠিম তো এই পাকটো শেষ হ'লে নেক্সট পাকত আমি উঠিম আমাৰ এটা বৰ এই আছে ন লগতে এই কাৰণে মই এইটো ফ্ৰীতে উঠিব পাৰোঁ এবাৰ মতো আকৌ ফ্ৰীতে পাম আমাৰ টিকেট চিকেট লোৱা নাই কেনেকৈ চাম দেখাই আছোঁ আৰু তাক দেখাম পিছত তো আমাৰ লাভ হ'ল লাভ কাজল ভয় লাগলে কি কৰিবি চকু মুচি দিম কি কৰিম ঘূৰিছে এই ভাইটিটোৰ কাৰণে আমি ফ্ৰীত উঠিব পালোঁ ইহঁতে মানে এই মেলাখনত তাহাঁতে কমিটিত আছে তো এই টিচাৰ হয় তাৰ স্কুলৰ সেই ক্লাছ 10ত পঢ়ে তো সিয়াৰ কাৰণে আমি উঠি গ'লোঁ আৰু চবতে ফ্ৰীতে তো সি বেচেৰা টিচাৰক আৰু মোকে একেলগে আমাক দুটাকে চব ফ্ৰীতে দেখালে এইখন নাচালে কিবা আমাৰ মানে ৰাস চাক চোৱা যেনে নালাগে মদ কাকোৱা মেইন যিটো খেল দেখায় মইতো দেখিছে আপোনালোকে মালিগাঁৱতো চাইছোঁ মই বৈদ্য ভাল পাওঁ চাই আৰু সেই ভাইটিটোতো আমাক উঠালে কাৰণ তাহাঁতে আনিছে বোলে এইখন গতিকে তাহাঁতৰ ওপৰতে আমি চাব পালোঁ আৰু মই মানে এওঁলোকৰ গাড়ী চলোৱা স্কিলটো চাই বিৰাট ভাল পাওঁ আৰু চাগে এইখনত বেছি একো নাথাকে অকল ব্ৰেক থাকে এক্সিলেটাৰ আৰু তাকো চাগে মানে এটা গিয়াৰতে লগাই থৈ দিয়ে এতিয়া এই দুখন মাৰুতি গাড়ী উঠাই দিব আৰু এখনৰ পিছত এখনটো লগাই দিয়ে তো মানিব লাগিব এওঁলোকৰ টেলেণ্ট কিন্তু দেই ইয়াতে ফুল চুলৰ মালা পাই আমি ল'লোঁ অলপ ফুল এইবোৰ ঘৰত সজাবৰ কাৰণে এতিয়া দেৰি হৈ গৈছে আমি যাওঁ আৰু বহুত দেৰি হৈ গ'ল আমাৰ দুইটা অকলে ঘূৰোঁতে লেট হৈ গ'ল আজি কাৰণ মানুহ অলপ কমটো ঘূৰি ভাল লাগিছে ঘুগুনি মেইন এইটো ঘুগুনি কেনেকুৱা ৰাস চাই আহিলোঁ বাহিৰত ৰখি আছোঁ আমাক জেঠী দৰ্জা খুলি দিয়া নাই একো হোৱা নাই ফুলৰ চুবা টান যদি থৈ যাম আপোনাৰ কাৰণে আপোনালোকে ভাত খালে আমাক এৰি ঠিকে আছে আমি এতিয়া খাম আমি এতিয়া ভাত খাম তো আহি পাই ফ্ৰেছ হ'লোঁ এতিয়া ভাত খাব লাগে মাংস দি পঠাৰ মাংস তো ভাত চাত খাই শুব লাগে তো আজিৰ ব্লগটো আপোনালোকে কেনেকুৱা পালে চাই ক'ব নাপাহৰিব এই চাহ আৰু কি আছে তো মাছো আছে বোলে মাছো আনি আছে ইফালে দালি চালি আছে তো আমি ভাতকেইটা খাওঁ আৰু আপোনালোকে আজি মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং এ ভিডিঅ' বাই বাই আশা কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম